মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে মাটিৰ দালালে। সংকটত পৰিছে খিলঞ্জীয়া লোক। একাংশ সন্দেহজনক লোকৰ আগ্ৰাসন কিমান ভয়ানক। এই আগ্ৰাসনৰ বাবে এইবাৰ এইজন মাটিৰ দালালে চক্ৰান্তৰে মাটি কাঢ়াৰ চেষ্টা খিলঞ্জীয়া লোকৰ। এয়া আমাৰ বক্তব্য নহয়, এয়া ভুক্তভোগী পৰিয়ালৰ বক্তব্য। ঘটনাটো আমাৰ দাদাজন মানে অসুখ মানে শিকিব নোৱাৰি আমি উপায় নাপায় মাটি 1.5 বিঘা আমি হেৰিত মানে দিয়া হ'ল, বিক্ৰী হৈছিলে তাৰপিছত কিন্তু সেইমতে মাটিও দিয়া গ'ল, সঞ্চয় দিয়া গ'ল। এতিয়া তাৰ পাছতেই আমি একো নাজানো, পঢ়া শুনা নাজানো, আমি চিধা মানুহ। গতিকে খেতিটো আমি খাই আছোঁ, তেওঁলোকে আমি নুচনে এই 4 বিঘা 18 লোচা মাটি সি তাৰ নামত লগাই লৈছোঁ। কেনেকৈ লগাই ল'লে? কেনেকৈ লগালে মই নাজানো। কেইবাৰ লৈছিল আপোনাৰ পৰা? আপোনাৰ পৰা চহী কেইবাৰ লৈছিল? 2বাৰে গৈছোঁ মই গাঁৱত। সেই বিঘাটোৱে মানে সেইটোকে একেটাকে কৈ থাকোঁ, 1.5 বিঘা চহী দিম, আৰু পৰা গৈছোঁ সেই 1.5 বিঘা চহী দিছোঁ। সি কি বাৰে বাৰে যে আপোনাক চহী কৰিব লৈ যায় কি বুলি কয় নিয়ে? নাই সেইটোৱে কয়, চহী কিবা ভুল হৈছে বুলি কয়। না এইটো কোৱা নাই, তাত সুধিছে হাকিম সুধিলে, সুধিছে কৈছে এইটোৱে চাহ বোলো এইটোৱে বোলো আমি 1.5 বিঘা দিয়াটো হয়, বাকীখিনি কি পলুফোন লগাল আমি জানিব। আপুনি কেতিয়া গম পালে এই কথাটো? এতিয়া মানে কেতিয়া গম পালোঁ বুলি এতিয়া লাহে লাহে গম পাইছোঁ। গম পাইছে। এতিয়া কি ব্যৱস্থা লৈছে? আইনৰ কিবা সহায় লৈছে? এতিয়া আইনৰ মানে এতিয়া চৰকাৰ মানে তদন্ত ল'ব লাগে, মোৰ মাটিখিনি মোক উলিয়াই দিব লাগে। এই দৃশ্য মৰিগাঁও জিলাৰ বৰবৰীৰ নিচেই কাষতে নতুনকৈ গঢ়ি উঠা এখন মুছলমান লোকৰ গাঁৱৰ। এইগৰাকী ইয়াৰ কাষতে থকা মিকিৰ গাঁও খিলঞ্জীয়াৰ লোক। শিক্ষা দীক্ষা নথকা এই ব্যক্তিগৰাকীয়ে নিজৰ পৰিয়ালৰ এজন ব্যক্তিক চিকিৎসাৰ বাবে প্ৰায় 4 লাখ টকাত 1.5 বিঘা মাটি বিক্ৰী কৰিছিল আমিৰ হুছেইন নামৰ এগৰাকী ব্যক্তিক। পৰৱৰ্তী সময়ত আমিৰ হুছেইনে সহজ সৰল এইজন জনজাতীয় লোকক চহী ভুল হোৱা বুলি কৈ 3বাৰকৈ চহী কৰায়। তেখেতে মীনা খাতুনক বিক্ৰী কৰা নাছিল, বিক্ৰী কৰিছিল আমিৰ হুছেইনক। এই দালালি মছলিম আলী, কুদ্দুছ আলী আৰু মণ্ডল গোবিন্দ মহন্ত মানে তদন্ত নকৰাকৈ টকা খাই মাটিখিনি ওপৰতে বিক্ৰী কৰি দিলে। গতিকে মই অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, এই দুজন মানুহক তদন্ত কৰি মাটিখিনি ঘূৰাই দিয়ে, আৰু লগতে এই দালালি কেইটাক মানে মছলিম আলী, কুদ্দুছ আলী, গোপিন মহন্ত, মীনা খাতুন আৰু আমিৰ হুছেইনক জেলত ভৰাই থ'ব লাগে। এতিয়া কথা হ'ল, এইদৰে এইসকল অনা অসমীয়া লোকে খিলঞ্জীয়া লোকসকলক আৰু কিমান প্ৰতাৰণা কৰিব? সমষ্টিটোত এজন জনজাতীয় বিধায়ক থকাৰ পিছতো বাৰে বাৰে জনজাতীয় লোকসকলক এইসকল অনা অসমীয়া আমিৰ হুছেইন, গিয়াছউদ্দিনহঁতে ঠগি থাকিব। এই ক্ষেত্ৰত মৰিগাঁও সদৰৰ বিধায়কগৰাকীৰ লগতে শূন্য সহনশীল চৰকাৰখনে কিয় ব্যৱস্থা গ্ৰহণ কৰিবনে? সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।